সো ওয়েলকাম টু মাই ইউটিউব চেনেল। আজি এসপ্তাহমানৰ মূৰত আহিছোঁ আজি ব্লগ এটা লৈ। মানে আজি ব্লগটো ষ্টাৰ্ট কৰিব ওলাইছোঁ ভাল কামেৰে। আজি গছপুলি ৰোপণ কৰি ষ্টাৰ্ট কৰিম। আৰু মানে আমাৰ সেই ঠাই মানে পানী উঠিছে, বানপানী হৈছে। হ'লে আমাৰ ইয়াত মানে তলুৱা পানী হৈছে। হোৱাত থাকি ইয়াত জাগাবোৰ চব জেকা হৈ আছে। এইবোৰ জেকা হৈ আছে, জেকা শুকাই নাই। হ'লে বলক আমি আজি এটা ভাল কামেৰে আজি ইয়াত দিনটো আজি ষ্টাৰ্ট কৰোঁ, ব্লগটো ষ্টাৰ্ট কৰোঁ। মানে মাহঁতে কাইলৈ এই গছপুলি পাইছে চৰকাৰৰ পৰা। কালি পুতুগৈ অগৰু গছৰ অগৰু চন্দন যে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। দুটা পুলি হয়, পুলি এটা লৈছোঁ। কোনফালে পুতিমে? দুটা পুলি হয়, পুলি এটা লৈছোঁ ইয়াত পুতিবলৈ। আমাৰ ইয়াত আৰু ছাগলীৰ উৎপাত বেছি কাৰণে এয়া ষ্টাৰ্ট ষ্টাৰ্ট হৈ গয়া। এই বস্তাখিনি লৈছোঁ, ইয়াতে পুতিম। জেগাখিনি চাফা কৰি কোদালখন আনিব লাগিব। কোদালখন আনি চাফা কৰি পুতিব লাগিব, হয় নে নাই? এই গছপুলি সকলোৱে পুতিব লাগে। এডাল কাটিলে বোলে 100 এডাল পুতিব লাগে কোৱা মতে। কিন্তু আমিতো সকলোৱে উটিয়া হ'লে ক'ত পুতিম? যিখিনি পাৰোঁ এডাল হ'লেও পুতিম। বহুত দিনৰ মূৰত আজি গছপুলি পুতিব ওলাইছোঁ। চাই থাকক। তাৰপাছত কাম আছে, গাও চাও ধুই এঠাইলৈ যাব লগা আছে, চুলি কাটিবলৈ যাব লগা আছে। চাই থাকক। সানি লৈছোঁ, পুতিবলৈ আৰম্ভ কৰিছোঁ। ইয়াত পুতিবলৈ লৈছোঁ। ইয়াত পাৰিলে গোবৰ দিব লাগে, তলত গোবৰ দিব পৰা নাই। তো গোবৰ নিদি ডাইৰেক্ট দিম। আমাৰ মানে বানপানী হয়, বাকাৰাত আমাৰ গৰু চৰু দিব নাই, সেইকাৰণে গোবৰ নাই। গছপুলিটো ৰোৱাৰ আগতে আপোনালোকে এইটো গছপুলি কিনি আনিলে এইটো সলকে ল'ব, পেকেটটো আপোনালোকে সলকে ল'ব। বহুত টানা হৈছে, এই পেকেটটো সলকে ল'ব। পেকেটটো সলকে ল'লে ভাল হ'ব। এইটো গছপুলি পেকেটটো সলকে ল'ব। আপোনালোকে সকলোৱে যদি গছপুলি ৰোপণ কৰি এডাল হ'লেও গছপুলি ৰোপণ কৰিব পাৰি, ভাল কথা। কৰিব লাগে ৰোপণ। আৰু কৰিলে নহ'ব, কিন্তু কৰিলে ময়ো যদি কৰোঁ সেনেকৈ নহ'ব। যত্ন কৰিব পাৰিব লাগিব। যত্ন কৰিব নোৱাৰিলে কাম নাই, গছপুলি ৰোপণ কৰি কাম নাই। তো অলপ মাটি তলত দিলোঁ, এইটো পুলিটো বহুত গ'ল তল গ'ল। আমাক গছ গছনিয়ে বচাই ৰাখি আছে। আজিকালি ভূমিস্খলন হৈ আছে, মাটিবোৰ খহি যাই আছে, পাহাৰুৱা মাটিবোৰ। এইবোৰ হৈছে গছ গছনি কাটি নোহোৱা কৰাৰ বাবে। সেইকাৰণে আমি গছপুলি ৰোপণ কৰিব লাগে। এইবোৰ গুড়া কৰি দিব লাগে। পাৰিলে গোবৰ দিব, কৈছোঁ আপোনালোকক দিব। এনেদৰে পুতিলোঁ, এইটোৰ দৰে ইয়াত পাতিলোঁ। গৰু ছাগলী নোখোৱাকৈ ঘৰৰে গৰু ছাগলী আছে, সিহঁতে খাব পাৰে। তো সেইটো এনেদৰে পুতিম, চাই থাকক। এতিয়া হৈ গ'ল। তাৰপিছত গাঁৱতো ধুই ঘাট চাত খাই ক'ৰবাত যাব লগা আছে, চুলি কাটিব যাব লগা আছে। তো যাব ল'ব লাগে। তো চাই থাকিব। এতিয়া গাঁও ধুব লাগে, পিছফালে আহিছোঁ আমি।
যাব ওলাইছোঁ মানে দুপৰীয়া যাব নোৱাৰিলোঁ অলপ গাঁৱটো বেয়া লগাত থাকি ইতেন যাব ওলাইছোঁ বলক যাই থাকোঁ এয়া চুলি কাটিব ওলাইছোঁ এইটো গোখালদা আপোনালোকে আহিব পাৰে নাই নাই কাট আছিল কাটি আছে চাইডটো পাছলৈকে কি হয় চাই থাকক ভালে হয় নে বেয়া হয় এই চিম্পুল কাট দিছোঁ সেয়েহে তাতে ভিডিঅ' বনাব নোৱাৰিলোঁ লাইন যোৱাত থাকি আহি ঘৰত সমাপ্ত কৰিলোঁ তো আপোনালোকে ভাল লাগিছে যে চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নতুনকৈ আহিছে যে ছাবস্ক্ৰাইব কৰিব বাই বাই আজিলৈ